নমস্কাৰ সকলোলৈকে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালো। আজি মই লৈ আহিছো বগৰী জ্বলা আৰু মিঠাৰ এটা খুব ধুনীয়া আচাৰৰ ৰেচিপি। এই আচাৰটো বনাবৰ বাবে মই দুদিন ৰ'দত শুকুৱাই লোৱা পকা বগৰী লৈ লৈছো প্ৰায় আধা কেজি জোখত আৰু বগৰীখিনি মই ঠাৰিবোৰ অতৰাই লৈছো আৰু ঠাৰিবোৰ অতৰাই লোৱাৰ লগতে মই বগৰীখিনি এনেদৰে হাতেৰে ভিডিঅ'ত দেখুৱাৰ দৰে পিটিকি দিছো। এনেদৰে পিটিকি দিলে ইয়াৰ ভিতৰত মছলা আৰু গুড়খিনি ভালদৰে সোমাই যাব। এতিয়া মই বগৰী আচাৰ বনাবৰ বাবে মছলাৰ ভিতৰত মই জিৰা, ধনিয়া, চফ আৰু শুকান জলকীয়া ব্যৱহাৰ কৰিছো আৰু মই লৈছো আধা কেজি বগৰীৰ জোখত দুবাটি কাটি লোৱা গুড়, লগতে জলকীয়াৰ গুড়িও লৈ লৈছো। প্ৰথমতে এয়া মই মছলাখিনি এখন শুকান কেৰাহীত ভাজি লৈছো। একেবাৰে গেছটো লো ফ্লেম কৰি ভাজিছো, নহলে জ্বলি যোৱাৰ চান্স থাকে। এয়া দেখিছে মোৰ মছলাখিনি খুব ধুনীয়াকৈ ভাজ খালে। এয়া মই ঠাণ্ডা হ'বৰ বাবে ৰাখি দিছো। ঠাণ্ডা হোৱাৰ পিছত মই মিক্সি বাটিত গুড়ি কৰি ললো। এতিয়া মই ইয়াত লৈছো 1.5 কাপ মিঠাতেল। এই আচাৰটো বনাবৰ বাবে অন্য আচাৰৰ তুলনাত মিঠাতেলটো খুব কমেই প্ৰয়োজন হয়। এতিয়া তেলখিনি অলপ গৰম হওঁতেই মই বগৰীখিনি ঢালি দিলো আৰু এনেদৰে প্ৰায় 3 মিনিটমান লৰাই থাকিলো আৰু ইয়াত মই আন্দাজমতে নিমখ দি দিছো। মই বগা নিমখেই ব্যৱহাৰ কৰিছো, আপোনালোকে ক'লা নিমখো ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই ইয়াতে ৰুকি থোৱা গুড়খিনি দি দিলো আৰু গুড়খিনি যেতিয়া এনেদৰে গলি যাব তেতিয়ালৈকে লৰাই থাকিব লাগিব। গেছৰ ফ্লেমটো কিন্তু মই পুনৰবাৰ কৈছো মই মিডিয়াম ফ্লেমতে ৰাখিছো। এতিয়া মই ইয়াতে খুন্দি লোৱা মছলাখিনি 2 চামুচ মছলাহে ব্যৱহাৰ কৰিছো। আধা কেজি বগৰীৰ কাৰণে ডাঙৰ চামুচেৰে 2 চামুচ মছলাই জোখত হয় বুলি মই ভাবো। এতিয়া মই মছলাখিনি এনেদৰে বগৰীখিনিৰ লগত মিলাই দিছো আৰু ইয়াতে মই ৰঙা জলকীয়াৰ গুড়ি 1 চামুচ দি দিছো আৰু এয়া জলকীয়া গুড়িখিনি দি পেলাই লৰাই দিলো আৰু দেখিছেনে কালাৰটো কিমান সুন্দৰ হৈ পৰিলে, একেবাৰে ৰঙচুৱা হৈ পৰিছে। আৰু গেছৰ ফ্লেমটো অফ কৰি পেলাই মই ইয়াতে চামুচৰ জোখত 2 চামুচ ভিনেগাৰ দি দিছো আৰু মোৰ বগৰীৰ জ্বলা মিঠা আচাৰ খুব সোনকালে ৰেডি হৈ গ'ল। যদি আপোনালোকে নাই বনোৱা এনেদৰে এবাৰ বনাই চাবচোন। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ।